এয়া চাব পাৰে আপোনালোকে আমি ইয়াত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি পাতি আছোঁ গোটেই দোকান পোহাৰ চব বন্ধ এয়া মোৰ ফাৰ্মাচী হয় ইয়াতে আমি মাল্যাৰ্পণ কৰিছোঁ আৰু মায়াবিনী গানটো বজি আছে কণ্টিনিউছলি আমি এইফালেও আছে দোকান পাট গোটেই বন্ধ চাব পাৰে আপোনালোকে গোটেই অসম শোকত ম্ৰিয়মান আজি আমাৰ ক'বলৈ একো ভাষা নাই অন্তৰ আমাৰ ফাটি দুচেও হৈছে এই আমাৰ যুৱকসকলে ইয়াত শ্ৰদ্ধাঞ্জলিৰ কাৰণে কৰি আছে এই আমাৰ গাঁও প্ৰধান এছ কে আৱাল এতিয়া আমি এছ কে আৱালক ব্যাখ্যা ল'বলৈ চেষ্টা কৰিম এই আমাৰ গাঁও প্ৰধান এছ কে আৱাল আপুনি কি অনুভৱ ব্যক্ত কৰিব আজি জুবিনদাৰ মৃত্যুৰ যেতিয়া খবৰটো কালি পাইছোঁ তেতিয়া মোৰ গাত শক্তি নোহোৱা হৈ গৈছে মই শক্তিহীন হৈ গৈছোঁ আজি জুবিনদাৰ মৃত্যুৰ আমাৰ অসমৰ নক্ষত্ৰ আছিলে আজি আমাৰ অসমৰ যি ক্ষতি হৈছে অপূৰণীয় ক্ষতি জুবিনদাৰ ক্ষতি আমি কেতিয়াও পূৰণ কৰিব নোৱাৰিম আজি জুবিনদাৰ নিচিনা মানুহ স্পষ্টবাদী মানুহ আমাৰ জীৱনত আমি পোৱা নাই মোৰ 36 বছৰীয়া জীৱনকালত মই দুটা দিন মই বেদনাদায়ক দিন অনুভৱ কৰিছোঁ এটা হ'ল জুবিনদাৰ মৃত্যু আৰু এটা হ'ল মোৰ ককাৰ মৃত্যু আজি জুবিনদাৰ মৃত্যুত মই ক'বলগীয়া মোৰ ভাষা একোৱে নাই মই কি ক'ম আপোনাক জুবিনদাৰ আত্মাই সদ্গতি লাভ কৰক জুবিনদা আপুনি য'তেই আছে আপোনাৰ আত্মাই চিৰশান্তি লাভ কৰক তাৰে কামনা কৰিছোঁ আৰু জুবিনদাৰ যি মৰম স্নেহ আছিলে আমাৰ ওপৰত আজি এয়া আমি হেৰুৱাইছোঁ আজি ক'ব নোৱাৰিছোঁ জুবিনদাৰ বিষয়ে হয় গোটেই অসম আজি মৰ্মাহত লগতে আমিও মৰ্মাহত তোरी সপোন আহে